আৰু আমি এতিয়া সোমাব লৈছোঁ বৰ্তমান আণ্টিৰ দোকানত। এই আৰ্ট চিল্কৰ শাড়ীবিলাকো কিন্তু ফ্ৰেণ্ডছ গুড মৰ্ণিং। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আৰু আমি একদম ভালেই আছোঁ আৰু সদায় ভালে থকা বুলিয়ে ক'ব লাগিব আৰু সদায় ভালে থকা বুলি কৈ থাকিম ফ্ৰেণ্ডছ। কাৰণ কিয় জীৱনত মানুহৰ ভাল বেয়া থাকিবই। যদি নিজে কৰিব পৰাতে আছে, যিখিনি বেয়া হৈছে যদি সেইখিনি নিজৰ হাতত আছে, নিজে কৰিব পাৰোঁ, তেন্তেহ'লে আপোনালোককনো কৈ পেলাই কিয় ধৰক বেয়া লগাও হয়নে? আজি কিবা এটা বেয়া হৈছে যে তেনেকুৱা নহয়, কিন্তু সদায় মানে কি ভাল লগা বুলিয়ে ক'ব লাগে। আৰু মানুহৰ জীৱনত প্ৰব্লেম থাকেই, তথাপিতো ভাল লগা বুলিয়ে ক'ব লাগে, ভালে আছোঁ বুলিয়ে ক'ব লাগে। কাৰণ কিয় আজি প্ৰব্লেম আছে, কালি ভাল হৈ যাব। আজি যদি ভাল আছে, কালি কিবা প্ৰব্লেম আহিবই। চ' যিয়ে নহওক ফ্ৰেণ্ডছ, ৰাতিপুৱা ইমান জ্ঞানী নহয়তো মই, সেয়া বেছি কথা নকওঁ। তো এতিয়া ঘৰত বাজিছে 7:25। তো মই উঠিছোঁ আজি 6:45 মানত উঠিলোঁ। ধুনীয়াকৈ চাফ চিকুণ হৈ গা পা ধুলোঁ আৰু মোৰ লগত মোৰ এজনী বান্ধৱীও আছে আজি। চাব নেকি? ভালকৈ দেখা পাবনে? এইয়া দেখিছেনে কপৌ চৰাইজনী? চাগে ৰাতি ইয়াতে আছিল। এতিয়া মোক দেখা পাই ভাবিছে মই যাওঁ নে নাযাওঁ, নে বাইদেৱে মোক কিবা খং কৰিব। মই খং নকৰোঁ, তুমি তাতে থাকা, খালি মই এতিয়া চাকি দিম। চ' সেয়া হৈ গৈছে মোৰ সুন্দৰকৈ লগৰী। তো মোৰ ধুনীয়াকৈ কথা শুনি আছে আৰু শিৱ আৰু দেউতাকে শুই আছে। আজি আৰু নুশুবনে, পৰীক্ষা একদম শেষ হৈ গৈছে এতিয়া। তো মোৰ কামবিলাক মই আৰম্ভ কৰি দিওঁ। এটা দুটা কাম মই কৰিলোঁ। দুৱাৰ দলিত পানী ছটিয়ালোঁ, তাৰপিছতে মাছক খানা দিলোঁ, তাৰপিছতে বৰ্তমান মোৰ ঘৰ সাৰা আৰু এতিয়া চাকি দিয়া কামটো আছে। তাৰপিছত মই বঢ়িয়াকৈ একাপ চাহ খাম ফ্ৰেণ্ডছ। তাৰপিছত আপোনালোকক আকৌ লগ পাম আৰু ধুনীয়াকৈ কথা পাতিম। আৰু মোৰ ৰাতিপুৱাৰ শান্তিৰে ভৰা এই বহুত বেছি প্ৰিয় সময়খিনি, ৰাতিপুৱা উঠি যেতিয়া মই চাকি বন্তি দিওঁ, ধূপ ধূনা জ্বলাওঁ, তো এইখিনি সময়ে মোৰ দিনটো বহুত বেছি, মানে বহুত সকলোতকৈ বেছি মোৰ দিনটো মোক শক্তি যোগায়। চ' সেইখিনি সময় মই কটালোঁ আৰু ইয়াতে উঠি গৈছে বাপেক, তাৰপিছত আছে বিশ্বনাথ পুতেক। এতিয়া এওঁলোক দুজনৰ কাৰণে, মানে আমাৰ তিনিজনৰ কাৰণে বনাব লাগিব চাহ। আৰু আপোনালোকক কোৱাই নাই নহয় ক'ত যাম, ওচৰতে যাম, তথাপিতো ক'বতো লাগিবই, অলপ পিছত ক'ম। এইটো মোৰ, এইটো তোমাৰ, এইটো শিৱটোৰ। নহয় মোৰ অলপ কমকৈ আছে, তোমাৰ অলপ বেছিকৈ আছে, ভাল কৰিলে বেয়া হয়। আৰু এইটো শিৱৰ, ঠাণ্ডা হওক। আৰু কেকটাছৰ কাৰণে কোনো চাহ নাই। আৰু এয়া ফ্ৰেণ্ডছ, এতিয়া ওলাইছোঁ অকণমান বজাৰত যাবৰ কাৰণে। তাৰমানে শাহুমাৰ মানে কিবা দুটা এটা বস্তু লগা আছে। চ' শাহুমাৰ লগত যাম। মা এতিয়াও আহি পোৱাই নাই আৰু মই যাম অ'টই দি। তো বৰ্তমান মই ৰেডি হৈ আছোঁ, মা আহি পোৱা নাই। আৰু আজি ৰাতিপুৱা ময়ো ব্ৰেকফাষ্টত একো নাখালোঁ। আমি এতিয়া সোমাব লৈছোঁ বৰ্তমান আণ্টিৰ দোকানত। বলক আণ্টিৰ দোকানত যাওঁ আৰু মাৰ কাৰণে শাড়ী চাওঁ। মোবাইলটো কেমেৰাটো কিয় এনেকুৱা হৈছে? এই আৰ্ট চিল্কৰ শাড়ীবিলাকো কিন্তু পিন্ধিবৰ কাৰণে ভাল, মেইনটেনেঞ্চ ফ্ৰী। এই এনেকুৱা আৰ্ট চিল্কৰ মানে এইবিলাক সেয়া ধুনীয়াকৈ থাকে আৰু ফলছ লগালেও বেয়া নহয়। এইকেইটা শাড়ীও ধুনীয়া লাগিছে। এইটো কালাৰটো বেয়া লগা নাই কিন্তু। চ' ফ্ৰেণ্ডছ, এয়া মায়ে শাড়ী চিলেক্ট কৰি আছে আৰু লগতে ময়ো মাক হেল্প কৰি আছোঁ। তাৰপিছত আমি আকৌ যাম ঘৰত। ত' আমাৰ হৈ গ'ল বজাৰ কৰা আৰু এতিয়া দাদাজনক মাতিছোঁ অ'টো দি। আকৌ যাই পেলাই আধা ৰাস্তাত নামিব লাগিব। আধা ৰাস্তাত আকৌ মাৰ আছে বজাৰ বেলেগ, আকৌ মোৰ আছে বজাৰ বেলেগ। তাৰপিছত আকৌ ভাগাভাগি হ'ব লাগিব, কাৰণ কিয় মায়ে যায় মাৰ পেকিং কৰিব লাগিব, মই মোৰ পেকিং কৰিব লাগিব। বহুত কাম আছে ফ্ৰেণ্ডছ, ব'লক। কিন্তু আপোনালোকৰ লগত কথা পাতি কাম কৰিম ন, কামৰ অনুভৱ নহয় কথা পাতি কৰিলে। এই লেতেৰা, সেইফালে নামিব লাগিব। এতিয়া দাদা আহি ৰখি আছে। দাদা, আপুনি আকৌ আমাক আধাতে নমাই দিব লাগিব, মানে মইতো আপোনাৰ লগত যাম। আৰু ফ্ৰেণ্ডছ, আমি আহি পাই গ'লোঁ ঘৰ। শিৱক থৈ গৈছিলোঁ মাহঁতৰ তাতে, কাৰণ কিয় ইমান ধূলি আৰু সেই ধূলি খাই পেলাই শিৱক লৈ যোৱাতকৈ, যিহেতু মাৰ আৰু মোৰে অকল বজাৰ আছিলে, সেইকাৰণে আমি দুজনীয়ে গুচি গ'লোঁ। আৰু আণ্টিৰ দোকানত এনেকুৱা জাৰ্ণিত মানে যাবৰ কাৰণে, আহিবৰ কাৰণে ইমান কমফৰ্টেবলি, ইমান ধুনীয়া মানে ইমান চিম্পল শাড়ী পায়। চ' তাৰে পৰা আগতেও মায়ে তাৰমানে শাড়ী পিন্ধি পেলাই তাৰে পৰা বহুত ভাল পায়। আৰু ময়ো কেতিয়াবা হঠাৎ এনেই গ'লে তাৰে পৰাই দুজনী মাকেই মই দিওঁ আণ্টিৰ দোকানত। চ' তাতেই গ'লোঁ, সেইকাৰণে মই বোলো কি কেইখনমান সেইকাৰণে জাৰ্ণি কৰা শাড়ী বা ডেইলি ইউজৰ শাড়ী, অকল জাৰ্ণি বুলি নহয়, ডেইলি ইফাল অহা যোৱা কৰিলেও পিন্ধিব পাৰিব ন। চ' সেইকাৰণে তাতে লৈ গ'লোঁ। তো যিয়ে নহওক বাৰু। আৰু এতিয়া বৰ্তমান হ'ল কি, বেঙেনা পোৰা, ভাত
আৰু কণীৰ চব্জি মই ৰাতিপুৱা বনাইছিলোঁ চ' সেনেকৈয়ে এতিয়া আমি ভাতকেইটা খাম আৰু খালি এওঁ গা ধুব লগা আছে এওঁ এতিয়ালৈকে গা ধুৱাই নাই আৰু অলম'ষ্ট অকণমান পেকিংখিনি আপোনালোকক পিছত দেখাম এওঁৰ অকণমান হৈ গ'ল মোৰ একো হোৱা নাই শিৱৰ একো হোৱা নাই এতিয়ালৈকে বেগটো নিজৰখিনি ভৰাইছে বেগটো ওলাই দিয়া নাই দেখোন আৰু এতিয়া হৈ গ'ল আবেলি ফ্ৰেণ্ডছ চ' আমি আকৌ একবাৰ ওলাইছোঁ আৰু এটা সৰু সুৰা বস্তু আছে আনিব লগা চ' এইবিলাক হৈ গৈছে চাওক আমাৰ পেকিং এয়া হৈ গৈছে শিৱৰ আৰু মোৰ পেকিং তাৰপিছতে এইটো ৰুমৰ অৱস্থা একদম নাই আৰু ইয়াতে কাপোৰ শুকাব দিয়া হৈছে তাৰপিছতে আৰু এইফালে আছে এওঁৰ পেকিং এইফালে আছে এইবিলাক চব এওঁৰ পেকিং এইবিলাক হৈ গৈছে এতিয়া ৰুমৰ অৱস্থা বৰ্তমান চাব নোৱাৰা হৈ গৈছে তো এতিয়া আমি পটককৈ গৈ আহোঁ আমি আহি ইয়াতে আধাতে ৰখি দিছোঁ এওঁ দিছে জোতা ইয়াতে ড্ৰাই ক্লিন কৰাবৰ কাৰণে চ' ড্ৰাই ক্লিন কৰাই পেলাই আনিব তাৰপিছতহে আমি আকৌ যাম চ' মই আহিছোঁ ফৰএভাৰ 21ত ফ্ৰেণ্ডছ কালি দিয়া জিন্সটো কালি এটা জিন্স কিনিছিলোঁ যে সেইটো অল্টাৰ কৰিব দিছিলোঁ এতিয়া অল্টাৰেশ্যনটো তেওঁলোকে ইয়াতে এতিয়া বস্তু বিচাৰি বনাই নাই টেইলৰতে আছে নে ক'তে আছে হৈ গিয়া কিয়া চ' লাহে লাহে যিহেতু গৰম পৰিছে আমি লৈ লৈছোঁ আইচক্ৰীম শিৱ আৰু মই আৰু এতিয়া আমি খাই আছোঁ আইচক্ৰীম আৰু কিবা কিবি অৰ্ডাৰ দিছোঁ খাবৰ কাৰণে আৰু এওঁ কিবা কিবি খাবৰ কাৰণে চিকেন পাফ চিকেন ৰোল তাৰপিছত শিৱে লৈছে ড'নাট তো সেয়া বৰ্তমান খাই লওঁ খানা ফিনিছ চব চেছ খাই পেলাই এতিয়া যাব লাগে চ' ফ্ৰেণ্ডছ আহি পাই গ'লোঁ ঘৰ আৰু ফাইনেলি জিন্সটো মোৰ হ'ল পিছত সেই সৰু সুৰা দুই এটা বস্তু লৈ পেলাই জিন্সটো লৈ ল'লোঁ যেনিবা কাৰণ কিয় মই পেণ্ট মই যিহেতু জিন্স মই এটাই কিনিছোঁ তো এটাই কিনিলে সেইটোতো ল'বই লাগিব নল'লে নহ'ব আৰু হৈ গ'ল দিয়ক অলম'ষ্ট পেকিং আপোনালোকক দেখাই দিওঁ আহক পেকিংখিনি তেতিয়া দেখাইছোঁৱে আৰু ইয়াতে এতিয়া মনত পৰা নাই বিশেষ ল'ব কাৰণে আৰু তাতেতো তেওঁৰখিনি দেখাইছিলোঁৱে আৰু ইহঁত দুজনে বা কি কৰি আছে নাজানো বাৰু কিবা কৰি আছে আৰু বৰ্তমান বস্তু একো ল'ব লগা নাই ফ্ৰেণ্ডছ সৰু সুৰা বস্তু আৰু যিখিনি ক্ৰীম চিম যিখিনি আছে সেইখিনিতো ৰাতিপুৱা উঠি গা পা ধুই উঠি আকৌ লগাবই লাগিব গতিকে কালি সেইখিনি সোমাব লাগিব সেইকাৰণে ৰাতিপুৱা ক'ত আৰু 2-3 বজাত উঠিবই লাগিব কাৰণ কিয় আমাৰ 6:30-7টাত আছে নেকি ফ্লাইট চ' সেইখিনি মই ৰাতিপুৱা ল'ম আৰু বাকী কি বস্তু লৈছোঁ হয়তো তাতে দেখাম নহয়তো আহি দেখাম যি এটা সৰু সুৰা কছমেটিক্সৰ বস্তু লৈছোঁ আপোনালোকক দেখাবই লাগিব কিন্তু মই এটা বঢ়িয়া বস্তু লৈছোঁ আজি একদম পুৰা ফেণ্টাষ্টিক এখন ফণি লৈছোঁ চ'